हेलो बंधुসকল কি খবৰ এটা নতুন পদ্ধতিত পৰ্দাৰ লগোৱা আপোনালোকক দেখাই আছো আৰু এফালে আমাৰ ৰিপুৱে জুখমাখ লৈ আছে আৰু এটা নতুন পদ্ধতিত আপোনালোকক দেখাম কেনেকৈ কি ধৰণে পৰ্দা লগায় আৰু এটা নতুনকৈ আহিছে আৰু তো ইয়াত কিছুমান হুক আছে আৰু হুকত লগাই দিয়ে পৰ্দাবিলাক আৰু এইটো ৰুলিং হৈ থাকে বৰ ধুনীয়া ধুনীয়া ৰুলাৰ আছে তলত আৰু চাব এতিয়া কেনেকৈ কি ধৰণে ফিটিং কৰে সময় গৈ আছে নতুন নতুন বস্তু ওলাই আছে আৰু নতুন টেকনলজিত আজিকালি পৰ্দাবিলাক লগায় প্ৰথমতে আমি ৰছী দি লগাইছিলোঁ তাৰপিছত আহি গ'ল তাৰৰ পাছত আকৌ লগাই মানুহে স্প্ৰিং তাৰপিছত আহি গ'ল পাইপত লগোৱা আৰু এতিয়া আৰু এটা নতুন টেকনলজি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়া লাগি গ'ল জোখমাখ ল'বলৈ কাৰণ মেজাৰমেণ্টটো ভালকৈ নকৰিলে বেকা দেখাব আৰু বেকা দেখালে গোটেই শ্ব' নাইকিয়া হৈ যাব জোখমাখ লৈ প্ৰথমতে এতিয়া কাটিং কৰিব আমাৰ ৰিপুৱে এতিয়া বৰ্তমান ড্ৰিল কৰিছে আৰু ড্ৰিল কৰি পেলাই ইয়াত স্ক্ৰু লগাই দিব আৰু ষ্টেণ্ডডাল খুব সাৱধানে লগাব লাগিব কাৰণ অকণমান বেকা হ'লে গোটেই চিষ্টেমটোৱে বেয়া দেখাব আৰু ধৰক পাইপত হ'লে বা এনেকৈ ৰছীত হ'লে কি হয় অকণমান বেকা হ'লেও চলি যায় কাৰণ সেইখন চলি নাযায় কাৰণ ইয়াত ৰুলাৰ থকাৰ বাবে যদি ক'ৰবাত বেকা হৈ যায় কিন্তু সি আকৌ আগৰ জেগাত আহি যাব এটা জেগাত থুপ খাই থাকিব পৰ্দাখন সেইকাৰণে পূৰা লেভেলিং হ'ব লাগিব পূৰা লেভেলিং মিলাই পেলাইহে কামটো কৰিব লাগিব পাইপৰ যিখিনি ষ্টেণ্ড থাকে তাত দুটা ফুটা কৰিব লাগে দুটা স্ক্ৰু মাৰিব লাগে অলপ ৰিক্সি হৈ যায় আৰু ইয়াত কি হ'ল ষ্টেণ্ডত ছিংগুল হোল থাকে আৰু এটা ফুটা কৰিব লাগে এইটো পাছত ষ্টেণ্ডডাল ফিটিং হৈ গ'ল আৰু ষ্টেণ্ডডাল কেনেকুৱা হৈছে এবাৰ চেক কৰোঁ আৰু খুবেই মজবুত আৰু নৰ্মেল যি আমি পাইপ লগাওঁ সেই পাইপতকৈ এইডাল অলপ মজবুত বেছি পৰ্দা নলগোৱাকৈ কিন্তু এই ষ্টেণ্ডডাল খুব ধুনীয়া লাগিছে আৰু পৰ্দা লগাৰ পাছতো আৰু ধুনীয়া লাগিব এইটো চাইডে এতিয়া আমাৰ প্ৰথমখন পৰ্দা ৰিপুৱে লগাইছে মই ওচৰৰ পৰা লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ একদম সুন্দৰভাৱে এটা এটাকৈ ধুনীয়াকৈ হুকত লগাই গৈছে আমাৰ ৰিপুৱে লগাবলৈ খুবেই ইজি ন ৰিপু খুবেই ইজি আৰু বহুত স্মুথ আপোনালোকেও যদি এনেকুৱা টাইপৰ পৰ্দাৰ হুক বা এনেকুৱা টাইপৰ ষ্টেণ্ড আপোনালোকৰ দৰকাৰ হয় যোগাযোগ কৰিব পাৰে আমাক আমাৰ কণ্টেক্ট নাম্বাৰ মই ভিডিঅ'ৰ তলতে দিয়া আছে ধুনীয়াকৈ সেই নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে যোগাযোগ কৰিলে পাই যাব আৰু এতিয়া চাওক আমাৰ পৰ্দাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে খুব ধুনীয়া হৈছে কিন্তু মোৰতো খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এবাৰ তুমি ধুনীয়াকৈ খুলি দিয়া আকৌ লগাই দিয়া শ্লাইডিং কৰি দিয়া এইফালে চাওক খুব সুন্দৰভাৱে শ্লাইড হৈ যায় কাৰণ এইবিলাক যিখিনি পাইপত থাকে বা এনেকুৱা ধৰণৰ তাঁৰ বা ৰছীত মানুহে বান্ধি লয় সেইবিলাক আঁতৰাবলৈ খুব অসুবিধা হয় কিন্তু এইখন ইজি টু মেইনটেইন আৰু ধুনীয়াকৈ লগাই দিব পাৰি আৰু এনেধৰণে তেওঁলোকে যেনেকৈ কয় আপোনালোকে যেনেকৈ ক'ব তেওঁলোকে তেনেকৈ ধৰণে বনাই দিব বন্ধুসকল আমাৰ গোটেই পৰ্দা লগোৱা হৈ গ'ল আৰু ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ এইফালে চাওক কিমান সুন্দৰ আৰু এইকেইখন খিৰিকীত লগোৱা হ'ল প্ৰথম দেখাই আছিলোঁ আপোনালোকক দৰ্জাত আৰু এইখিনি চাওক এতিয়া কিমান সুন্দৰ লাগিছে একমাত্ৰ এই ষ্টেণ্ডডালৰ কাৰণে গোটেই ছিষ্টেমটো বদলি গ'ল আৰু এইটো নতুন টেকনলজি আহিছে আৰু অসমৰ বাহিৰত আগৰ পৰাই চলি আছে কিন্তু অসমৰ ভিতৰত এতিয়া চলি আছে এনেধৰণৰ ভিডিঅ' পাই থাকিব হ'লে মোৰ চেনেলটো ফ'ল' কৰি ল'ব আৰু এইফালে কিমান ধুনীয়াকৈ লগাই দিলে গোটেইখিনি দেখিলে নহয় আৰু আপোনালোককো যদি এনেকুৱা ধৰণৰ পৰ্দা বা এনেকুৱা ষ্টেণ্ড লাগে যোগাযোগ কৰিব এই নাম্বাৰত তলত দিয়া নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ মই ৰিচামান আপোনালোকক বাই বাই জনাইছোঁ